কৰবা বনালে একদম হোটেলৰ পাৰ্টি গৰম 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 এক কাপত কিমানকে 5 বিস্কুট ললে 10 নহ'লে লাষ্ট উইকত ভৌতিক কাৰ্যসূচী আমি সিদ্ধান্ত কৰিম যে ইউটি মিটআপ কৰাৰ এটা লক্ষ্যৰে আৰু দ্বিতীয় কথাটো আমাৰ মিচিং সমাজত বহুত সমস্যা আছে গৰাখহনীয়া সমস্যা আছে বানপানী সমস্যা ম্যাদী সমস্যা সেই সম্পৰ্কত TMP একমাত্ৰ মিচিং ছাত্ৰসকলে প্ৰতিবাদ কৰি আছে আৰু হেল্ল' গাইজ ৱেলকাম টু ইউনিক মনোজ আৰু আজি গৈ আছোঁ নবঙা হামগুৰি আৰু আমাৰ ইউটিউবৰ মানে গ্ৰুপৰ আজি মিটিং আছে বুলি আমি ভাবিছোঁ আৰু তাৰপিছত আমিও তেনেকৈ গম নাপাওঁ আৰু গ্ৰুপ আছে আমাৰ ইউটিউবৰবিলাক আৰু তাতে মই গম পালোঁ আৰু মোৰ লগত আৰু ধ্ৰুৱ ভাই আৰু সেইফালে দুজন আছে আৰু সকলোৱে গৈ আছোঁ আৰু তাত গৈ আপোনালোকক নিশ্চয় দেখুৱাম চ' গাইজ এতিয়াতো আৰু নবঙা দলং পাই গ'লোঁ আৰু এতিয়া আৰু এইফালে ৰঘুকাই আহিছে আৰু মজা ডাইলগ দিয়ে আৰু দুটামান ল'ব লাগিব ডাইলগ দুটামান আৰু আপোনালোকে পাষ্টত আজি শুনিব আৰু ভাল পাইছিলোঁ আমি নদী সাঁতুৰিব পাৰিছিলোঁ আমি ডিজিটেল লাইফত আমি সোমোৱা নাছিলোঁ ডিজিটেল লাইফটো কি বস্তু এতিয়ালৈকে ক্ষেত্ৰত আমাতকৈ বহুত জ্ঞান আছে আমি কেনেকৈ সাঁতুৰিব লাগিছিল কেনেকৈ হাল বাব লাগে কেনেকৈ চকৰা কোবাব লাগে কেনেকৈ বিন্ধা কেনেকৈ ধান কাটিব লাগে কেই থৰিয়াত আমি ডাঙৰি কঢ়িয়াব লাগে সেইবোৰ শিকিলোঁ আৰু গছ বগাব জানো এতিয়াও আমি আৰু খেতি যিহেতু আমি ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু সকলোকে ইয়াত দেখা পাইছে আৰু চব পালে মানে ব্যস্ত হৈ আছে মানুহ যাৰ মানে নিজৰ থেংক ইউ যিহেতু মানে ইয়াত আমাৰ মিচিং প্ৰতিবাৰ মানে মিটিং হ'ল আৰু যিহেতু আৰু বিষ্ণু পেগুকাইমৰ ৰক্ষিত মিটিংটো আৰু বিষ্ণুকাই আৰু যোৰহাট ডিষ্ট্ৰিক্ট মানুহ আছে আৰু সকলোৱে ইয়াত আহিছে আজি মিটিংখন আৰু প্ৰগ্ৰেমটো মানে আগবাঢ়ি যাব মানে তোমাক ধন্যবাদ জনাইছোঁ বিশেষকৈ মই মিচি পালেগা আৰু মিচিং ৰেগাং আছিন কাছালেটো বিশেষকৈ আমাৰ গোলাঘাট যোৰহাটে যৌথভাৱে যুটীয়াভাৱে আমি জিলা সমিতি গঠন কৰিছোঁ এইকাৰণে গঠন কৰিছোঁ নেক্সট পৰৱৰ্তী আমাৰ কাৰ্যসূচী নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইক নহ'লে লাষ্ট উইকত ভৌতিক কাৰ্যসূচী আমি সিদ্ধান্ত কৰিম যে ইউটি মিটআপ কৰাৰ এটা লক্ষ্যৰে আৰু দ্বিতীয় কথাটো আমাৰ মিচিং সমাজত বহুত সমস্যা আছে গৰাখহনীয়া সমস্যা আছে বানপানী সমস্যা ম্যাদী সমস্যা সেই সম্পৰ্কত TMP একমাত্ৰ মিচিং ছাত্ৰসকলে প্ৰতিবাদ কৰি আছে আৰু সেইটোৰ ওপৰত পৰা বিভিন্ন কাৰ্যসূচী লৈ আছে তাৰ মাজতে আমি দৈনিক বাতৰি কাকতে ঢুকি নাপায় ইলেক্ট্ৰনিক মাধ্যমে ঢুকি নাপায় তাত গৈ পেলাই ছ'চিয়েল মিডিয়াৰ যোগেদি ইউটিউব মিডিয়াৰ যোগেদি আমি কিবা এটা প্ৰকাশিং কৰিব পাৰিম নেকি অকল সেইটোৱে নহয় যে গ'লো মিচিং ককাঙাক যদি ভালকৈ চোকা অসমৰ ষ্টেণ্ড কৰিছে সেই প্ৰতিভাখিনি গ'লো গাঁৱত আছে কিন্তু নিউজ লাইভে গৈ পেলাই আমাক এই জেগাখিনি পৰা ককাং তুলিছে মই লালে নাম ওপৰত কিবা এটা ৰাইজক মেছেজ দিয়াৰ ওপৰত আমি সেইখিনিৰ ওপৰত সিদ্ধান্ত লৈছোঁ আৰু মই আজি নিজে দুখন জিলাৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিয়াৰ কাৰণে মই আয়ত্ব মাপতা আৰু বাকী সময়বিলাক চিন্তা চৰ্চা কৰিম আমি নিজৰ ডিষ্ট্ৰিক্ট দুখন ডিষ্ট্ৰিক্টে নিজৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত আমি পাছত কৰিম আৰু থেংক ইউ ছ' মাছ আৰু যিহেতু হ'ল আৰু আজি মানে আমাৰ মিচিং ইউটিউবাৰ মানে চবকে মানে ইয়াত আহি মেলি সকলোৱে মানে আলোচনা কৰিলে আমাৰ মিচিং ইউটিউবৰ মানে চব ইয়াত আলোচনা আছিলে আজি যিহেতু আমাৰ ৰঘুকাই মানে ইয়াৰো চেনেল এটা আছে আৰু চেনেলটোৰ নামটো কৈ দিয়া ৰঘুকাই কমিটি আৰু কমিটি মজা কমিটি দিয়ে আৰু মানে পূৰা একদম মন কাৰোবাৰ মানে বেয়া হৈ থাকে মানে ইয়াৰ ভিডিঅ' চাব একদম মানে মন ডাইৰেক্ট ক্লিয়াৰ হৈ যাব ইমান মানে তেজিটি মানে কমিটি ভিডিঅ' দিয়ে আৰু আপোনালোকে চাব আৰু ডাইলগ কেইটামান মাৰি দিয়ে ন ভাল লাগে ন हेलो गाइस अभी मजा आएगा ना भिड़ो मोनोलॉग आया नाम रोको जते तते মোক ইন্ট্ৰ দে না হয় তাকে মই মিচিং থিয়েটাৰো কৰোঁ আৰু ছাগলী চুৰ বহুতত অভিনয় কৰিছোঁ হয় আচ্ছ কৰা মই নেদে মন্দানা প্ৰতিকাতে সগেৰা क्या बात है सर क्या बात है सर क्या बात ये बात है अरे सर क्या এনেকুৱা টাইপৰ হেৰি আছিলে আৰু ৰঘুকাই মজা এক্টিং দিয়ে নহয় কৈছোঁ নহয় আৰু মোৰ চেনেলটোতো এতিয়া পাইছেই আৰু ইয়াৰ চেনেলটো চাৰ্চ কৰি আপোনালোকে চাব আৰু যিহেতু মানে আগতে মানে গান দুটানে তিনিটা গান গাইছিলে আৰু মোৰ জনামতে দুতুম দিবাং বুলি কয় আৰু গানটো মানে বহুত ভাল লাগে
মোক ক'ব মোৰ চেনেলটোৰ নাম আৰু চেনেলটোৰ নাম কি ক'ব ইউনিক ইউনিক মনোজ নহ'লে চেক ইউনিক মানে ইউনিক হ'ব দেই ইউনিক আমি বিল দিওঁ এবাৰ নলক ক'লা ইউনিক মনোজ মানে নলু আয়াৰা ৰক সাবস্ক্রাইব কাঙ্গেল রক না সাবস্ক্রাইব নান্দে মে আজে লুইও করে নে সব নিউজিলে মে কাবিরা নলু আপুলে আয়া বিলাং সে কো কারু জি নতুন সে কো গারু জি চ্যানেল দপ নলু সাবস্ক্রাইব বিলাং লাইক বিলাং শেয়ার বিলাং উজে উয়েলি মুলো কিনে পেন নলু মিসিং মহাই কাম সে মামছে গো হাইয়ে পেন আৰু থেংক ইউ ছ' মাছ ৰঘুকাই আৰু আকৌ পিছত লগ পাম বাৰু ভিডিঅ'টো চাই মেলি কেনেকুৱা লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ বেলেগ কামটো অলপ নিজৰ বুলি বঢ়াই দিব ছ' গাইজ বাই বাই